নমস্কাৰ বন্ধুসকল, আমাৰ তৰফৰ পৰা ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি গৈ আছোঁ ৰংঘৰ বাকৰি বিহু চাবলৈ। তো আপোনালোকো থাকক আমাৰ লগতে, লৈ যাম সকলোকে। আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক এণ্ড শ্বেয়াৰ কৰিব পাহৰি নাযাব। শিৱসাগৰলৈ ৰংঘৰ বাকৰিৰ ফাংচন মুকলি বিহু পাতে, তাকে চাবলৈ গৈ আছোঁ আৰু আপোনালোককো দেখাম আজি কেনেকুৱা হয়। ময়ো আজিলৈকে চোৱা নাই, ফাৰ্ষ্ট টাইম আজি ট্ৰেডিশ্যনেলতে ওলালোঁ। আৰু আমি আজি কি পিন্ধি আছোঁ দেখিছে, ট্ৰেডিশ্যনেল একদম পিন্ধি গৈছোঁ। আৰু লগতে আপোনালোকে চাই থাকিব। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পালোহি ফাইনেলি। আৰু মোৰ লগত আজি আমাৰ স্পেচিয়েল গেষ্ট আছে, বাইদেউ এয়াৰচিয়া বাইদেউ। বাইদেউ মোৰ ফ্ৰেণ্ড হয়, তাইৰ ঘৰ ইয়াতে, যিহেতু শিৱসাগৰতে হয়, সেইকাৰণে তাইকো আজি লৈ গৈছোঁ। আৰু তাইও নাথাকে যিহেতু, আমাৰ লগতে আজি গৈ আছে। আজি ৰাতি যাবগৈ আৰু এনেকৈ চাই থাকিব আৰু দেখাই আছোঁ আপোনালোকক শিৱসাগৰৰ ধুনীয়া ধুনীয়া ছোৱালী, ধুনীয়া ধুনীয়া ল'ৰাও দেখিব। দিয়া দিয়ক আপোনাক শিৱসাগৰৰ পৰা দেখাই আছোঁ, চাই থাকিব। চ' গাইজ, আমি আহি পালোহি, এতিয়া গৈ আছোঁ। মোৰ লগত আছে স্নিগ্ধা আৰু এতিয়া গৈ আছোঁ, চাই থাকিব আপোনাক আগলৈ গৈ দেখাই আছোঁ। মহৰ যুঁজ আপোনালোকক দেখাই দিম। ইয়াত পৰম্পৰাগত আমাৰ আগৰ পৰা হৈ আহিছে, যিহেতু মহৰ যুঁজ যোৱাকালি হৈ গ'ল। ইয়াতে এনেই বনাই থৈছে আৰু এইটো মহৰ যুঁজ দেখিছে, মহৰ যুঁজ হয় ইয়াত। যোৱাকালি হৈ গৈছে, মই আহিব নোৱাৰিলোঁ, আজি আহিছোঁ। আৰু কিন্তু বহুত বেছি মানুহ, আৰু মানুহবোৰে ডান্স আৰু ওলাই আহিছে অকণমান বিহু বুলি। বহুত মানে যোৱা বছৰটো কৰিব নোৱাৰিলে, সেইকাৰণে এবাৰ ওলাই আহিছে। আৰু ভাল লাগিছে আহি, দেখিছে বহুত মানুহ। দেখিছে বহুত বেছি মানুহ আছে, আৰু গোটেই শিৱসাগৰ মানুহসোপা চাগে উঠি আহিলে, আৰু ভাল লাগিছে দেখি। আমি লাষ্ট ইয়েৰটো নহ'লেই, আৰু ইজ মাই ফ্ৰেণ্ড আজি যাবগৈ বেছি, সেইকাৰণে আহিছে মোৰ লগতে। আৰু বহুত দুখ, আমি বহুত বছৰৰ পিছত লগ পাইছোঁ, বছৰে
চ' চাই দেখিব আপোনাক শিৱসাগৰৰ পৰা দেখায়।